হাই হেল্ল' সকলোলৈ, কি খবৰ সকলোৰে? আশা কৰোঁ ভালে আছে। মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ অসমীয়া নৱবৰ্ষৰ গোটেই বছৰটো সকলোৰে বাবে ভাল হওক। আজি মই এফালে আহিছোঁ, মই আইতাৰ ওচৰলৈ আহিছোঁ। আইতাৰ লগত হেনো টাউন যাব লাগে, সেইকাৰণে মই প্ৰথমে গৈ লৈছোঁ আইতাৰ ওচৰত। আইতাক লগ পোৱাৰ পিছত আমি টাউন যাম, কাৰণ বিহুৰ বজাৰ কৰিব লাগিব। আৰু এই ভিডিঅ'টো দুদিনৰ আগৰ হয়। আজি মই আপলোড কৰিছোঁ, মই ভাবিয়ে থৈছিলোঁ, কাৰণ ইমান দিন যিহেতু মই ভিডিঅ' আপলোড কৰাই নাছিলোঁ, সেইকাৰণে ভাবিলোঁ বিহু দিনাখনৰ পৰাই আপলোড কৰি দিম। সেইকাৰণে আজি আপলোড কৰিছোঁ। আৰু তাৰপিছত আমি টাউন আহিলোঁ। টাউনৰ পৰাই যিহেতু বস্তু ল'ম, সেইকাৰণে আমি টমটমত উঠি আহিলোঁ টাউনৰ মাজলৈ। আইতাই যিহেতু খোজকাঢ়িব নোৱাৰে, সেইকাৰণে টমটম ল'বলগীয়া হয়। আৰু এখন দুখনকৈ আমি 3খন দোকানৰ পৰা ওলাই আহিলোঁ, যিহেতু আমাৰ কাপোৰ নিমিলে, ক'ৰবাত আমাৰ চাইজ নিমিলে, ক'ৰবাত ৰেটটো নিমিলে। চ' এনেকৈ আহি আমি পুবেৰুণত সোমালোঁ। পুবেৰুণত বাৰু ভালেই থাকে, বস্তুবিলাক পোৱা যায়, প্ৰয়োজনীয় আৰু আমাৰ যিটো দৰকাৰ হয়। তাতে আমি চাম বুলি ভাবিলোঁ আৰু ইয়াৰ পৰাই লোৱা হ'ল শেষত। প্ৰথমে আইতাই চাদৰ মেখেলা চালে, নিজৰ কাৰণে আৰু লগতে কাৰোবাক গিফ্ট কৰিবলৈ। তাৰপিছত টি চাৰ্ট ল'লোঁ। টি চাৰ্ট 2টা লোৱা হ'ল, ডিফাৰেণ্ট কালাৰৰ, আৰু সেইকেইটা আমাৰ মিলি গ'ল। লগতে আইতাই আহি পেলাই আকৌ ভাবিলে যে মই মেখেলা 2-3খনমানো লৈ যাওঁ, যিহেতু বিহু বুলি ক'লে আলহী দুলহী আহি আৰু বিহুত কাৰোবাক কিবা এটা দিব পালে নিজৰো ভাল লাগে। সেইকাৰণে লৈ লৈছে একেবাৰে, কাৰণ বাৰে বাৰে আহিবতো নোৱাৰি, কাৰণ যিহেতু ইমান গৰমো, আৰু আমাৰ ৰাস্তাটো যিহেতু অলপ দিগদাৰী হৈ আছে, সেইবাবে ইয়াতে পচন্দ কৰি আইতাৰ আকৌ এই কাপোৰযোৰ পচন্দ লাগিলে, কৈছে যে মই বিহুৰ পিছত লৈ যাম বুলি মানুহজনক ক'লে। তাৰপিছত আমি কাউণ্টাৰত আহিলোঁ। কাউণ্টাৰতে মানুহ ভৰ্তি হৈ আছে, যিহেতু বিহু বজাৰ বহুতে কৰিব আহিছে। তাৰ পৰা ওলাই আমি কুঁহিয়াৰ ৰস খালোঁ, আৰু কুঁহিয়াৰ ৰস খাই আমি ঘৰলৈ গুচি আহিলোঁ।